হেল্ল' বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজি এটা বস্তু এটা অৰ্ডাৰ কৰিছোঁ, টিহুৰ পৰা আহি আছে বস্তুটো। এতিয়া মই ৰখি আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক কি বস্তু হয়। আৰু নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব। এতিয়া মই ৰখি আছোঁ, মানুহজন আহিব দিবলৈ। এয়া আহি গ'ল আজিৰ আমাৰ পাৰ্চেল। এতিয়া ঘৰলৈ যাওঁ, ঘৰত খুলিম, আপোনালোকে চাই থাকক। এতিয়া মই পেকিংটো আনিলোঁ, এতিয়া মই এতিয়া খুলিম ঘৰত। এয়া হৈছে আমাৰ টিহুৰ মেজিক বিৰিয়ানীৰ চিকেন বিৰিয়ানী। আমাৰ টিহু আজিকালি গুৱাহাটীতকৈ কোনো কম নহয়, আপোনালোকে খাব পাৰে। এতিয়া মই খুলি চাম কেনেকুৱা লাগে, বিৰিয়ানীটো কেনেকুৱা টেষ্টি নে কেনেকুৱা, খুলিম এতিয়া। আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া মই পেকিংটো খুলিম, কি কি আছে ভিতৰত। প্ৰথমতে এয়া লেমন আৰু অনিয়ন, পিঁয়াজ আৰু নেমু এইবিলাক ৰাখিলোঁ কাষত। এইখিনি চাওঁ কি হয়, এইখিনি গ্ৰেভি হ'ব চাগে, চাওঁ এইখিনি। তাৰপিছত এয়া হৈছে নেপকিন, এয়া চাওক, এইখন হৈছে ষ্টিকাৰ, ফ্ৰী হোম ডেলিভাৰী, মাত্ৰ 150 টকা। ডেলিভাৰী টাইম হৈছে 11টাৰ পৰা 8টালৈকে। আৰু ইয়াতে ফোন নম্বৰ দিয়া আছে। এইটো হৈছে টিহুৰ মেজিক বিৰিয়ানী হাউচৰ বিৰিয়ানী। এতিয়া আপোনালোকে খাব মন গ'লে খাব পাৰে, অৰ্ডাৰ কৰিব পাৰে, হোম ডেলিভাৰী আছে। মাত্ৰ 150 টকাতে ফ্ৰী হোম ডেলিভাৰী হয়। এতিয়া মই টেষ্ট কৰি চাম কেনেকুৱা লাগে। ধুনীয়াকৈ পেক কৰা আছে, একেবাৰে একদম টেপ লগাই। এয়া মই খুলি দিলোঁ, চাওক কি ধুনীয়া কালাৰ। ইয়াত কণীও আছে, চিকেন বিৰিয়ানী হয়, কণীও আছে। এতিয়া মই কাঁহীত ল'ম, লৈ খাম। এতিয়া মই কাঁহীত ল'ম আৰু টেষ্ট কৰিম, আপোনালোকে চাই থাকক। ইয়াত এটা কণী আছে, গোটেইখিনি একেলগে ল'লোঁ। একজন মানুহৰ কাৰণে বেছিয়ে হৈ যায় মোটামুটি। এনে কালাৰ, গোন্ধ এইবিলাক বঢ়িয়া লাগিছে। আপোনালোকে চাই থাকক। এতিয়া মই খাম, খাই কেনেকুৱা পায় মই জনাই আছোঁ।
একেবাৰে টেষ্টি বিৰিয়ানী হয়, একেবাৰে টেষ্টি হয়। মই খাই একদম ফিনিছ কৰি দিলোঁ গোটেইখিনি। আপোনালোকেও খাব পাৰে। টিহু অঞ্চলৰ সকলোৱে অৰ্ডাৰ কৰিব পাৰে, ঘৰত বহিয়ে খাব পাৰে। একদম টেষ্টি বিৰিয়ানী হয়। এপ্লেট খাই মই শেষ কৰি দিলোঁ। এতিয়া আজি বিহুটো এইখিনিয়ে আছিল, আৰু বিহুত মেজিক বিৰিয়ানীক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা সুবিধা কৰি দিয়াৰ কাৰণে আমাক, টিহুবাসী ৰাইজৰ কাৰণে। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব। ধন্যবাদ।